হে মিত্ৰ, তো আজি 3 জুলাই। তো আজিৰ তাৰিখতে জিঅ' আৰু এয়াৰটেলৰ যিটো নতুন প্লেন আছিল সেই প্লেনটো এক্টিভ হৈ গ'ল। এতিয়া আপোনালোকে জানিব বিচাৰিছেনে যে ৰিচাৰ্জৰ মানে প্লেনবিলাখন কেনেকুৱা হ'ল, কিমান বাঢ়ি গ'ল। আপোনালোকৰ জানাৰ কাৰণে হয়তো মানে মনত ইচ্ছা হৈছে। তো মই জিঅ' আৰু এয়াৰটেলৰ কেইটামান কমন প্লেনৰ বিষয়ে আপোনালোকক কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাব। প্ৰথমতে মই জিঅ'ৰ কৈছোঁ। জিঅ'ৰ যিটো 239 ৰিচাৰ্জ আছিলে, 239 1.5 GB ডাটা ডেইলি আৰু লগতে ভেলিডিটি 28 দিন, সেই ৰিচাৰ্জটো এতিয়া বৰ্তমান হৈছে 299। ডাটাটো একেই আছে আৰু ভেলিডিটিটো 28 দিন, সেইটো একেই আছে। পইচাটো বাঢ়ি গৈছে 299, 299 টকা। তাৰপিছত যিটো 239 ৰিচাৰ্জ আছিলে সেই ৰিচাৰ্জটো ৰাখিছে এতিয়াও, কিন্তু সেই ৰিচাৰ্জটোত কি কৰিছে, ডাটাটো ছেম ৰাখিছে 1.5 GB পাৰ ডে ডেইলি ডাটা। তাৰপিছত তাত মানে কি কৰিছে, মানে দিনটো মাইনাছ কৰি দিছে। অৰ্থাৎ আগতে আছিলে 28 দিন, এতিয়া মানে 22 দিন কৰি দিছে। তাৰপিছত জিঅ'ৰ আৰু এটা একদম খুব কমন ৰিচাৰ্জ আছিলে 666, 666 টকাৰ এটা মানে ৰিচাৰ্জ আছিলে। সেই ৰিচাৰ্জটো আপোনাৰ বহু মানুহে সেই ৰিচাৰ্জটো কৰিছিলে। মানে 90 দিন ভেলিডিটি আছিলে, 1.5 GB ডাটা আছিলে পাৰ ডে। সেই ৰিচাৰ্জটো আপোনাৰ এতিয়াও আছে, কিন্তু ডাটাটো ছেম ৰাখিছে, কিন্তু মানে ভেলিডিটি যিটো সেইটো মানে কমাই দিছে, মানে এতিয়া 70 দিন কৰি দিছে। তো আছিলে জিঅ'ৰ। তো এতিয়া এয়াৰটেলৰ কৈছোঁ। এয়াৰটেলৰ যিটো কিপেড মোবাইল আছিলে, মানে সৰু মোবাইল, মানে সেই মোবাইলটো ঘৰত থোৱা বুলি কয়, যে সেই মোবাইলটো আমি ঘৰৰ কাৰণে ব্যৱহাৰ কৰি ইউজ কৰোঁ। সেই মোবাইলটোত আগতে ৰিচাৰ্জ কৰিছিলে 179, 155 এনেকুৱা ৰিচাৰ্জ কৰিছিলে। কিন্তু এতিয়া সেই ৰিচাৰ্জটোৰ মানে সলনি আপোনাৰ এতিয়া 199, 199 টকা ৰিচাৰ্জ কৰিব লাগিব। আনলিমিটেড কলিং, লগতে 28 দিন ভেলিডিটি। তাৰপিছত আৰু এটা ৰিচাৰ্জ আছিলে 299 ৰিচাৰ্জত 1.5 GB ডাটা পাৰ ডে, লগতে ভেলিডিটি আছিলে 28 দিন। ডাটাটো আৰু ভেলিডিটিটো ঠিকেই আছে, কিন্তু পইচাটো বাঢ়ি গৈছে 349 টকা, এইটোত বাঢ়ি গৈছে। তাৰপিছত আৰু এটা ৰিচাৰ্জ আছিলে 84 দিনৰ কাৰণে এয়াৰটেলৰ। এইটো আপোনাৰ বেষ্ট ৰিচাৰ্জ আছিলে, এইটো বহুতে এই ৰিচাৰ্জটোৱে মানে কৰিছিলে। এই ৰিচাৰ্জটো আছিলে আপোনাৰ 719 টকা। 719 টকাত 84 দিনৰ বাবে মানে ভেলিডিটি আছিল, ডাটা আছিল পাৰ ডে 1.5 GB কৰি। এতিয়া ডাটাটো ঠিকেই আছে, 84 দিন এইটোও ঠিকেই আছে, কিন্তু এতিয়া আপোনাৰ পইচাটো বাঢ়ি গৈছে 859 টকা। 859 টকা হৈছে এইটো। আৰু এটা মানে ৰিচাৰ্জ আছিলে 1 বছৰৰ কাৰণে। 1 বছৰৰ এটা প্লেন আছিলে 2999 টকা। এতিয়া মানে এইটো ডাটা আছিলে 2 GB পাৰ ডে। এতিয়া মানে পইচাটো বাঢ়ি গৈছে, এতিয়া 3599 টকা। এতিয়া আপোনালোকে চাওক মানে কিমান বাঢ়ি গৈছে। মই মাত্ৰ জিঅ' আৰু এয়াৰটেলৰ মাত্ৰ কেইটামান প্লেনৰহে কথা ক'লোঁ। বাকী যিমান প্লেন আছে, বাকী আৰু ইয়াতকৈ কম আছে, বেছি আছে, যিমান প্লেন আছে গোটেই প্লেনবোৰ মানে চেঞ্জ হৈ গৈছে, চব তাৰমানে বাঢ়ি গৈছে। এইটোৱে আছিলে জিঅ' আৰু এয়াৰটেলৰ মানে ৰিচাৰ্জৰ নতুন প্লেন। তো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনাক বহুত ধন্যবাদ। তো এনেকৈ আগলৈকে আৰু মানে ভিডিঅ'বোৰ চাই থাকিব।